বহুত বহুত ধন্যবাদ। বিশেষকৈ আমাৰ কি ক'ব বাদ্যযন্ত্ৰত থকা আমাৰ ককাইদেউসকলক মোৰ শ্ৰদ্ধা জনালোঁ। তেওঁলোকে পৰিৱেশটো ধুনীয়া কৰি দিলে। অলপ ছিংগাৰ নিচিনাকৈ নি এণ্ট্ৰি এটা মাৰিলে। আপোনালোক সকলোকে মোৰ শ্ৰদ্ধা আৰু ওলগ জনালোঁ আৰু ৰঙালী বিহুৰ ওলগ তথা অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। লগতে কমিটি ছাৰ অসম পুলিচৰ IC ছাৰ প্ৰীতম খৰঘৰীয়া ছাৰ, আৰু আমি বেহাৰবাৰী আউটপোষ্টে অসম পুলিচক শ্ৰদ্ধা জনাই দুই ককাইদেউক আমি শ্ৰদ্ধা জনাইছোঁ। থেংক ইউ। জয় হিন্দ, জয় হিন্দ, থেংক ইউ। ৰেডিঅ' শুনিবা ফিলিপছ। আগত এটা জামানা আছিল পুলিচলৈ ছোৱালী বিয়া নিদিছিল, হয়নে নহয়? পুলিচৰ যিসকলে চাকৰি কৰে তেওঁলোকৰ পুলিচৰ ল'ৰা ছোৱালী ভাল নহয়, তেনেকুৱা কিছুমান কথা আছে। কিন্তু এতিয়া পুলিচে অসমখন বহুত সুস্থিৰ অৱস্থাত ৰাখিছে, অপৰাধ মুক্ত কৰি ৰাখিছে। আমি এই জনগণে আমি বেহাৰবাৰী আউটপোষ্টে দুজনকৈ আমাৰ চিনিয়ৰ ছাৰ আছে, তেওঁলোকক শ্ৰদ্ধা জনাইছোঁ। জয় হিন্দ, থেংক ইউ, থেংক ইউ। সকলো ৰাইজলৈ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ দুয়োফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এতিয়া আমাৰ ফাগুনে কিবা এভাগ আগবঢ়াব লৈছে, লাগি যাওঁ দিয়ক। আমি কিবা কিবি জমনি কথা কম, কিন্তু পৰিৱেশটো গানৰ কাৰণে অকণমান গাই লৈছোঁ। এনে মাতটো কেনেকুৱা শুনিব পাৰিনে নহয়? পাতবোৰ এনেই লুটি আছে, একো ধৰিব পৰা নাই। তুমি নাচালি এতিয়া যে গাভৰু তুমি নাচনি এতিয়া যে অকণমান ময়ো বিচাৰিছোঁ গভীৰ গোলাপ অথব জামান কি বিচাৰে জাতিটো তৰালি অনুভৱ তোমাল গৰি অনুভৱ তোমাল গৰি মোৰ দেখাব অন্তৰৰ ইয়াৰ কাপোৰ তৰালি দেখো তোমাৰ ৰহতি ছবি, দেখো তোমাৰ ৰহতি ছবি, তোমাৰ আছিলা কাপড়ি
শুনিলে মনত পৰি গৈছে বেছি মানে নাপাব পইচা পাব তাইক মানে এনেকুৱা ভিৰ ভাৰ অনুষ্ঠানত আনিব নোৱাৰো নহয় ইমান ভিৰত তাৰ সময়ত ধৰি তাৰ ঘৰ পাবগৈ কোনে চাব সেইকাৰণে দুৱাৰ বন্ধ কৰি চাবি লৈ আহিছে এইটোহে মৰম কৰে সঁচাকৈ চামনি সঁচাকৈ ভাল পাওঁ ভাল পালে আপুনি দুৱাৰ ফুলজনী নুসুধিবা মৰম আছে কিমান সংসাৰৰ হাইটো যিমান সঁচাকৈ দেই মনি নাই বুলিহে মই কিন্তু মই দেখি আছো ছাৰ এইনে পাবনে কমিটিয়ে বহুত ভাল পদক্ষেপ দিছে কেনেকুৱা আপুনি বোলে মানুহখিনি বৰ ধুনীয়াকৈ বহাইছে সমিতি মানে ছাৰ এইবাৰ লাভ হৈছে প্ৰশাসনীয় আমাৰ দুজনক পাই গ'ল ন গতিকে দৰ্শকখিনি শৃংখলাবদ্ধভাৱে যাতে ধুনীয়াকৈ বহি চাব পাৰে সেইকাৰণে আমাক অকণমান দায়িত্ব অৰ্পণ কৰিছে মই যিমান পাৰোঁ ছাৰ চাই দিছোঁ ভালকৈ চাইছে বুলি কৈছে ভাল পাইছে ন সমিতিয়ে মই মানে ছাৰ যিখিনি ভিআইপি বহে মানুহ সেইখিনি এইবাৰ ছাৰ মই অলপ পিছলৈ দি দিছোঁ লাষ্টলৈ এইটো বেয়া পাব নেকি মই ভাল পাইছোঁ তেওঁলোকে মানে বেয়া পালে যেনেকৈ এটা ভিআইপি বহা অভ্যাস যে আগত ভিৰ ফালি হ'লেও আহি তেওঁলোক গাত পাবহি পিছফালে বহি চাব নোৱাৰে খালি মই নতুন চিষ্টেম এটা আনিছোঁ কিয়নো এইবাৰ বিহু অলপ আগবাঢ়ি গ'ল ন সেইকাৰণে আগতে কি হয় আগতে মানে গিৰিয়েক ঘৈণীয়েক সকলো একেলগে বহি পেলাই এনেকৈ বিহু চাই মই এবাৰ গিৰিয়েক ঘৈণীয়েক চবকে ভাগ কৰি দিছোঁ এইটো বেয়া হ'ব নেকি খুব ভাল পাইছে কেনেকৈ গিৰিয়েকসকলে কৈছে যে খাটনীয়া ঘৈণীবোৰ লগৰ পৰা আমাক আঁতৰাই আনিছে আমি খুব ভাল পাইছোঁ মই বোলো কিয় কৈছে গোটেই জীৱনটো তেখেতক ডিঙিত উলুমাই ল'লো আজি এটা আকৌ এবাৰ উপভোগ কৰিব পাৰি বোলে হেৰি খালি ল'ৰা ছোৱালীবিলাক কি হয় আগতে ল'ৰাবিলাক এনেকৈ ছাইডত থাকে ছোৱালীবিলাক মাজত বহি অনুষ্ঠান চায় এইবাৰ মই কি কৈছোঁ কিছুমান ল'ৰা মাজলৈ লৈ আনিছোঁ ছোৱালীবিলাককো মাজতে একেলগে মই মিক্স কৰি বহাই দিছোঁ এইটোহে বেয়া হ'ব নেকি এইটো টেকনিকেলি কিন্তু খুব ভাল হৈছে কেনেকৈ আগতে কি হয় ডেকা ল'ৰাখিনি চাই আপুনি এবাৰ প্ৰথম আহিছেতো আপুনি নাজানে মইতো ঘূৰি থাকোঁ ল'ৰাখিনি যে ছাইডত থাকে ছোৱালীখিনি মাজত থাকে সিহঁতৰ দুচকু চাৰি চকু মিলন হৈ থাকে এইটো মই একলগ কৰি দিছোঁ যাতে চাৰি চকু মিলন হয় যি চাৰি চকু আছে আমালৈকে মিলন কৰি থাকে বেলেগৰ লগত নহ'ব হয়নে ভাল কৰিছে ভাল কৰিছে নে ভাল কৰিছে এই বিয়া পাতিলে নহ'ব সাত গুণ কিমান কোৱাচোন 6-7 গুণ কিমান এইখিনি সময়লৈকে যদি পঢ়িবলৈতো এইকেইটা মৰ টোপনি মৰিব খালি ফুলি ওলাই আহিছে সঁচাকৈ তুমি ভাল লাগে নে এইটো বয়সত চাগে আমি জন্মই হোৱা নাছিল এই বিয়া পাতিলে নহ'ব ওই নাহু পদিনাস কেতিয়া ইউনিট টেষ্ট কেতিয়া চব সময়ত পঢ়া ভাল নালাগে ন এতিয়া ধেমালি কৰা সময়ত আকৌ বেছি অকণমান আৰু খাটনীয়া ছাৰ মই এটা কথা ভাবিছোঁ কওক ছাৰ আপুনি ক'বচোন লাভ মেৰেজটো ভাল নে এৰেঞ্জ মেৰেজটো ভাল বিহু বতৰটো এনে দুইটাই ভাল আপুনি মানে গিৰিয়েক ঘৈণীয়েক এইবিলাক কথা কৈ দিলে যে আপুনি অকলশৰে এইকাৰণে জানিব বিচাৰে ন মোৰ অভিজ্ঞতা কি ক'লে আপুনি মানে লাভ মেৰেজটো বেছি বেটাৰ নে এৰেঞ্জ মেৰেজ এনে ছাৰ আপুনি নিম পিঠা ভাজিয়ে খায় বা সিজাই খায় একেই হয় কিন্তু এনেই মানে কি হয় ছাৰ যদি আপুনি মানে মই ভাবোঁ যে প্ৰথমে এৰেঞ্জ মেৰেজটো কৰি লৈ তাৰপিছতো লাভটো কৰিব পাৰে কেনেকৈ লাভটো কৰিব পাৰে খালি ঘৈণীয়েকে গম নাপালেই হ'ব গম পোৱাৰ পিছত এতিয়া কি হ'ব ওই জিলজিল ময়না পাপা দেখোন গাবৰি মই আমি ভালকে গাম অলপ কথা পাতিলে আকৌ আমি ভালকে গাম হয়নে একদম এই জোচটো কিন্তু শেষলৈকে থাকিব লাগে আগতে অনুষ্ঠানবিলাকত কি হয় যিমানে ভিভিআইপি নাথাকক কিয় অনুষ্ঠানটো সদায় জীপাল কৰি ৰাখে ছাইডত থকা আমাৰ ডেকা শক্তিটোৱে হয়নে এই শেষত
এই শেষত থকা মানুহখিনিয়ে ফূৰ্তি কৰিলে অনুষ্ঠানটো ভাল লাগে, কাৰণ মাজৰ মানুহখিনিয়ে অকণমান লাজ কৰে। এতিয়া দিনটো সলনি হ'ল, এতিয়া এনেকৈ 4 অনা 8 অনাবিলাকে হুলস্থুল কৰিলেহে ভাল লাগে। আৰু কি খাই জন্ম দিছিল আমাৰ বৰ কচু আমি নকলে মানে আপোনালোকে একো নকওঁ। এই দৰ্শকসকলে এইবিলাক জ্বলাই দিয়কচোন অকণমান, পাৰিলে জ্বলাই দিব। সেইটোতো এক্সট্ৰা বিল নাহে, অকণ এইটো কাটি সেইটোও দি দিয়কচোন অকণ, দৰ্শকখিনি চাওঁ মানুহবিলাক। এইটোও ধুনীয়া লাগিছে, এইটো বেছি ভাল লাগিছে। হা আমি ইয়াতে প্ৰথম আহিছোঁ ন, আমাৰ কিন্তু ইয়াতে অনুষ্ঠানটো ভাল লাগিব যে আমি তাতে মানে যেতিয়া কষ্টিউম লগাইছো। এটা কথা কওকচোন, আমাৰ দুইজনৰ ভিতৰত কাক বেছি ধুনীয়া লাগিছে? মোক নে কে? আপোনাৰ কথাই কৈ আছো, কাক ধুনীয়া লাগিছে? এবাৰ এনেও ধুনীয়া ন, প্ৰীতম ছাৰটো এনেও ধুনীয়াই, ময়ো ধুনীয়া, মই যেনেকুৱা মুখেৰে ধুনীয়া। হ'লেও মোৰ নিচিনা হাবিতা এটা নহ'লে থানা নচলিব আৰু, হয় নে নহয়? একতা শিয়ালমৰি মই জন্ম, যিটো কেছত পাত খান্দিব নাই সেইটো কেছত মদ খান্দি নিদিলে উপায় নাই, হয় নে নহয়? আয়ুসটো কমাই আনিছে আৰু তাত দি তেওঁলোক যদি মেক্স pro, মই আকৌ আল্ট্ৰা pro, হয় নে নহয়? লাগিবতো মোৰ নিচিনা এটা, কাৰণ কেছবিলাকত খান্দি খান্দি মানুহবিলাকৰ পুলিচবিলাকৰ এইকাৰণে অলপ বেলেগ হৈ যায় খোৱা মেলাবিলাক। এতিয়া এটা কথা চাওক, মই আপোনালোকক কওঁ, আমাৰ বিভিন্ন সংগঠন, অসমৰ সৰু ডাঙৰ আপোনালোকে যিমান সংগঠনৰ কথা শুনিছে, চব সংগঠনে ধৰ্মঘট কৰা দেখিছে, প্ৰতিবাদ কৰা দেখিছে, অন্বেষণ কৰা দেখিছে, কৰ্মবিৰতি ঘোষণা কৰা দেখিছে। কিন্তু মই চেলেঞ্জ দি ক'লোঁ, এমাহৰ কাৰণে অসম পুলিচে কৰ্মবিৰতি বা ধৰ্মঘট কৰকচোন। মই কৈছোঁ অসম অচল হৈ যাব। পুলিচে কিন্তু বিহু পূজা যিয়ে নহওক নিজৰ পৰিয়ালটোক বাদ দি কিন্তু ডিউটি দি আছে আপোনাৰ মোৰ সুৰক্ষাৰ কাৰণে, হয়নে নহয়? তেওঁলোকৰ কাৰণে এটা হাত চাপৰি দিয়ক। সব ডিপাৰ্টমেণ্টতে কিবা নহয় কিবা আন্ধাৰ থাকিলে পোহৰ থাকিব, সব ডিপাৰ্টমেণ্টতে কিবা থাকে, কিন্তু 1-2জনৰ কাৰণে গোটেই ডিপাৰ্টমেণ্টটো বেয়া হ'ব নোৱাৰে। আৰু এতিয়া মই ক'লোঁ, এতিয়া পুলিচ 5G, 2G 4G নহয়, 5G বাফাৰিং নামাৰে, ডাইৰেক্ট। গতিকে অপৰাধৰ পৰা আঁতৰি থাকিব লাগে, আমাৰ ল'ৰালি চব শক্তিশালী হৈ থাকিব লাগে, বোলে আহ হৰি, এইটো মেইন। আমাৰ পইচাবিলাকৰ জোজ বেছি। চাইলেণ্ট হৈ যাইছে কিয়? চাইছোঁ চাইলেণ্ট মুডত কি হয়। চাইলেণ্ট মুড ক'লে ভাইব্ৰেশ্যন বুলি এটা আছেতো। আপুনি কওকচোন, মহিলাসকলৰ অন্তৰ বেছি বহল নে পুৰুষসকলৰ? মহিলা অন্তৰ বহল। মই কৈছোঁ পুৰুষসকলৰ অন্তৰ বহল, হয় নে নহয়? মই কৈছোঁ মহিলাসকলৰ, হয় নে নহয়? আপুনি বিয়া নপতা মানুহটো মহিলা চাপৰ্ট কিয় লৈছে? হয় কাৰণে কৈছোঁ। কেনেকৈ হয়? চাওক, এগৰাকী মহিলা এখন ঘৰত জন্ম হয়, সেই ঘৰখনৰ গোটেই মানুহখিনি নিজৰ অন্তৰত ৰাখে, ডাঙৰ দীঘল হয়, তাৰপৰা এখন বেলেগ ঘৰলৈ যায়, তাত গৈ নিজৰ হাজবেণ্ডক নিজৰ অন্তৰত ৰাখিব লাগে, শাহু শহু, তাৰপিছত নিজে মাতৃত্ব হয়, সন্তানটোক নিজৰ অন্তৰত ৰাখিব লাগে। অভিয়াছলি মহিলাসকলৰ পৰা এখন ঘৰলৈকে 2খন ঘৰৰ মানুহ অন্তৰত ৰাখে, সেইকাৰণে মহিলা অন্তৰ বহল। মই কৈছোঁ পুৰুষৰ অন্তৰ তাতকৈ বেছি বহল। কেনেকৈ কওকচোন? পুৰুষৰ অন্তৰ বহল হয়নে নহয়? আমাৰ কেনেকৈ? অফিচাৰ মানুহ এতিয়া বেছিকৈ ক'বও নোৱাৰে। আপোনালোকে চাওক, মই ক'ম হয়নে নহয়? আমি বিয়া পাতি পেলাই আমাৰ পত্নীগৰাকীক আমাৰ অন্তৰত ৰাখোঁ, লগতে মাক দেউতাক অৰ্থাৎ শহুৰ শাহুৰক আমি অন্তৰত ৰাখোঁ, নিজৰ ঘৰখনৰ মা দেউতা ভাই ভণ্টিক আমি অন্তৰত ৰাখোঁ। অকল সেয়াই হেনে আমাৰ অন্তৰখন ইমান থাকে? আমি অকল পত্নীকে অন্তৰত ৰাখোঁ, পত্নী 4জনীক খোলখালি আমি অন্তৰত নাৰাখোঁ? মোৰ পত্নী 2জনী বান্ধৱী মই কি অন্তৰত নাৰাখিম?
তাত পেহীয়েকৰ জীয়েক মাহীয়েকৰ জীয়েক জেঠায়েকৰ জীয়েক এইবিলাক কি অন্তৰ নাৰাখিলে আমি তেতিয়াহ'লে কাৰ অন্তৰ বেছি বহা মাইকী মানুহ বেছি ধনী নে মতা মানুহ বেছি ধনী কওকচোন মাইকী মতা সমানে সমানে এনেই কৈ নিদিব ছাৰ মই বহুত চিন্তা কৰি কথাবিলাক সমানে মানে মই কৈছোঁ মতা মানুহ বেছি ধনী কেনেকৈ যুক্তিটো দিয়কচোন আমি আগৰ পৰাই শুনি আহিছোঁ যে টপা মানুহবিলাক বেছি ধনী মাইকী মানুহৰ টপা দেখিছে আমাক খুলি দিলে গোটেই কিন্তু এটা কথা চাহ আপুনি অনুষ্ঠানত প্ৰথম আহিছে মই আপোনাক এটা টেকনিকেল কথা কওঁ আপুনি আৱেগিক হৈ যাব এই যে আমাৰ আইসকল মহিলাসকল আহি যে ইমান আগত বহি যে তেওঁলোকৰ অনুষ্ঠান চাই আছে দেখোঁতেতো একদম সহজ কথা কোনোবা থিয় হৈ আছে আইসকল আমাৰ নাৰীসকল বহি আছে কিন্তু ইয়াৰ মাজত বহুতখিনি তেওঁলোকৰ চেক্ৰিফাইচ থাকে এই যে চিটটো পাবলৈ তেওঁলোকে সুন্দৰকৈ অনুষ্ঠানটো উপভোগ কৰিবলৈ দুটা কাৰণ এক হৈছে এই অনুষ্ঠানটোৰ প্ৰতি তেওঁলোকৰ মৰম আৰু দ্বিতীয়তে হৈছে শিল্পীৰ প্ৰতি তেওঁলোকৰ টান কিন্তু এনেকুৱা নহয় যে তেওঁলোকে কষ্ট পাই থকা নাই কাৰোবাৰ যদি ভোক লাগিছে তেওঁলোকে খাবলৈ উঠি যাব নোৱাৰে কাৰণ ভিৰ কোনোবাই যদি অকণমান বাহিৰ ফুৰি আহোঁ বুলি ভাবে কিবা শাৰীৰিক অসুবিধা পাইছে তথাপিও তেওঁলোক উঠি যাব নোৱাৰে কাৰণ এই ভিৰ ফালি তেওঁলোক যাব নোৱাৰে আপুনি পিছলৈকে চাওক যিটো ভিৰ তেনেকুৱা সৰু ল'ৰা ছোৱালী পঠিয়াই দিলে সেই পিছফাল পালে ডাঙৰ হৈ যাব এই মহিলাসকলে মই ঘৰতে দেখিছোঁ আমাৰ মাহঁতে এনেকৈ অনুষ্ঠান ভালকৈ উপভোগ কৰিম বুলি বসন্ত উৎসৱ আদি নগাঁও এনেকৈ আগত বহি চাই ঘৰত আহি কৰি থাকে পেট বিষাই গৈছে উঠি আহিব মই ইমান হেৰি লাগিছে এনেকৈ কমপ্লেইন কৰি থাকে সেইকাৰণে মই আইসকলক এটা মোৰ বিনম্ৰ অনুৰোধ আগলৈও অনুষ্ঠান উপভোগ কৰক সদায় আগত বহি কৰক কেৱল এটা অনুৰোধ খাটনি আৰু ঘৰতে পানীটো কমাই খাই আহে বোলে আৰু হৰি এটা কিন্তু ভাল উপদেশ দিছে আমরে দিনতে ও চিনচিন ময়না আমি মনিয়ালে ও চিনচিন ময়না ময়না কথালে পেলালে কলি আমাৰ খাটনৰ মাতটো কিন্তু বৰ ধুনীয়া ন যি গাই চুপ কৰে সেইকাৰণে সদায় ছাত্ৰ ছোৱালী বিয়া পাতিব লাগে ছাত্ৰ ছোৱালী বিয়া পাতিলে সদায় ডাঙৰ ডাঙৰকে ক'ব লাগে এই লেভেলত নাপাৰিলে কি কৰিবা মোৰ মানুহজনী কলিতে ছিঙিব কিন্তু মনি মৰম লাগে হয়নে নহয় বহুত মানুহে জ্বলে মোক লৈ সঁচাকে মোৰতো দুজনী ন ঘৰত এজনী চিৰিয়েলত এজনী এতিয়া মোৰ ঘৰজনীয়ে সোধে নহয় এতিয়া আপোনালোকে চাব দে আমাৰ কেনেকুৱা টান কামটো আপোনালোকে চাবচোন আপোনালোকে কাৰ কিমান টেনশ্যন আমাৰ ছাৰহঁতৰ টেনশ্যন থানা আণ্ডাৰত যিসকল অঞ্চল আছে অপৰাধ আদি কমিব লাগে অপৰাধ বাঢ়িছে যদি টেনশ্যন আপোনালোকৰ টেনশ্যন কাৰোবাৰ ছোৱালীয়ে কোনোবা ল'ৰা ভাল পাই আছে তালৈ বিয়া নিদিয়ে ইফালে তাই আকৌ তাকেহে ভাল পাব কাৰোবাৰ চাকৰি ইণ্টাৰভিউ মাৰি আছে হোৱা নাই কাৰোবাৰ পইচা নাই বজাৰকেইটা কৰিবলৈ হয়নে নহয় কাৰোবাৰ প্ৰমোচন হ'লে চবৰে কি পঢ়া শুনা টেনশ্যন চবৰে টেনশ্যন আমি আহিছোঁ আপোনালোকৰ মুখত হাঁহি বিৰি নকৰি আমাৰতো চাওকচোন কি ফুল পেকত কৰোঁ আমি আপোনালোকেতো নেহাঁহিবও পাৰে হাঁহি উঠিবও পাৰে আমাৰ কথাত আমি আকৌ হাঁহিটো দিব পাৰিলে আমি টকা পইচা কেইটামান পাম নিদিব লাগিলে কমিটিয়ে ক'ব কি জমালে কিমান ডাঙৰ কথা চাগে এতিয়া আপুনি অনুষ্ঠানটো কৰি গৈ যে আমি যাওঁ গাড়ীত উঠো শ্ৰীমতী ফোন আহে ঠিকে থাকে গ'ল অনুষ্ঠান আমি কওঁ আমুক পেণ্ডেলত ভাল হ'ল তামুক পেণ্ডেলত ভাল হ'ল এতিয়া ইয়ালৈ আহিলোঁ মিছা মাৰি ইয়াতো কৰিব কেনেকুৱা মিছা মাৰি দৰ্শকখিনি ভালনে হাঁহিছানে ভাল পাইছানে এতিয়া আমি মানে কেতিয়াবা এনেই কওঁ কৈ দিবলগীয়া নাই নাই অনুষ্ঠান কৰি ভাল লাগে যদি বেয়া নাপায় এটা হাত চাপৰি বজাব নেকি এনেকৈ কৈ দিওঁ বোলো ক'লেহে হাত চাপৰি বজায় কিন্তু আমাৰ কাৰণে কিমান ভাল লগা কথা চাওক এইবাৰ বিহুৱে বিশ্ববিলাক স্থাপন কৰি দিলে গছৰ তলৰ বিহুৱে কিমান ভাল লগা কথা জাতিটোৰ কাৰণে হয়নে গামোচাই GI টেগ পালে জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন কিমান গৌৰৱৰ কথা তাতকৈ ভাল লগা কথাটো কি গম পাইছেনে নাই মইতো কৈ দিলে হাত চাপৰি বজাই দিব এইবাৰ আগতে কৈ লওঁ আমাৰ ভাৰতবৰ্ষই চীন দেশক পিছ পেলাই জনসংখ্যাত আগত গুচি গ'ল
এইটো চাকৰি যোৱা কথা এইটো বোলে হাত চাপৰ বুজা এই জনসংখ্যা বৃদ্ধিৰ ফলত কি হৈ আছে আমাৰ মোক কেলে বুজাইছে দৰ্শকেহে বুজাইছে অৰ্থনৈতিক প্ৰব্লেম খাদ্য সমস্যা নিবনুৱা সমস্যা নিবনুৱা বুলি একো নাই ছাৰ কেনেকৈ এক আছে বনোৱা যি কাম কৰে আৰু নিবনুৱা নাই বনোৱা আৰু এলেহুৱা বা কেলেহুৱা কাম কৰিলে হ'ল আজিকালি আমাৰ ল'ৰা ল'ৰাই কিমান কাম কৰে খেতি পথাৰ কৰে গাহৰি পোহে ব্ৰইলাৰ পোহে মাছ পোহে শাক চব্জি বেচে চুলি কাটে জোতা ৰং কৰে কাম কৰিবলৈ কি হ'ল চুৰি ডকাইতটো কৰা নাই আমাৰ ল'ৰাই আমাৰ অসমীয়া ল'ৰা জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে কৈছো চবকে যি খিলঞ্জীয়া চবে হাতে কামে লাগিলে নিবনুৱা এনেই বুঢ়া হৈ যাব শব্দ গোটেইকেইটা হয় নে নহয় কৰ্ম সংস্কৃতি গঢ়ি উঠিব লাগে ৰাইট আমাৰ ল'ৰা পাহুৱাল হৈ থাকিব লাগে বাছ মোৰ বেছি ফুলা নাই বাৰু আহি যাব ভাল বস্তু আমাৰ ল'ৰালি ডেকা হৈ থাকিব লাগে পাহুৱাল হৈ থাকিব হয় নে নহয় ই এনে পাহুৱাল কেইটা মাতিছে কেল হৈ আছা চাই এইকেইটা আগত একো গাবই নোৱাৰে সিহঁতেহে আগতে উৎপাত কৰে আজিকালি কালচাৰেলি বহুত ডেভেলপ হৈ গৈছে দেই সঁচাকৈ বহুত ভাল লাগে এই গোটেই সোপা ল'ৰা ছোৱালী এজনৰ হ'ব লাগিছে এ তুমি চা থাকিলে মাতিব লাগে কাক মাতিলে কাক বোলে কেল হৈ আছে চাই ভালকে গান গানে কি কওক আমি মানে আমাৰ মানে কি হয় আমি কেইদিনমান অনুষ্ঠান কৰি মোৰ মাজতে বেমাৰ হৈছিল আপোনালোকে গম পাইতো হস্পিটেলাইজ হৈছিলোঁ প্ৰেছাৰ বাঢ়ি গ'ল দুজনী ঘনী চম্ভালিব লাগে এতিয়া মোক কি হ'ল মোক খোৱা বোৱা টোপনি ক্ষতি এইবিলাক অলপ কমাই দিব দিছে আপোনালোকক বাবাই কৰিলে আৰু কেইদিনমান হুমুৱাব লাগিব ন এতিয়া মই ছাগলী হাঁহ সেইবিলাক নাখাওঁ প্ৰেছাৰৰ কাৰণে বেয়া যদি খাব লগা আছে চাহ বা ছাগলী বা হাঁহটো মই প্ৰেছাৰ ঔষধ খুৱাই লওঁ তেতিয়াহে খাওঁ এতিয়া আমি অনুষ্ঠান কৰি দুদিন তিনিদিন আমি দুজনে গেপ দি কওঁ এতিয়া দুদিন ঘৰতে ৰেষ্ট ল'লোঁ ঘৰৰ পৰিয়ালটোৰ লগত থাকিলোঁ এতিয়া আকৌ ওলাই আহিছোঁ এইটো প্ৰথম অনুষ্ঠান হ'ল এইটো আমাৰ মানে থাৰ্ড ছিজন এইবাৰ আমাৰ অনুষ্ঠান শেষ হ'ব এইবাৰ 15 তাৰিখে তাৰপিছত ৰখা নাই অনুষ্ঠানটো আহিয়ে থাকে বিহুটো আমাৰ গোটেই বছৰটোৱে থাকে গতিকে আজি যে প্ৰথম আহিছোঁ বিৰাট জোচত আছোঁ মানে বিৰাট এনেই ভাল লাগিয়ে আছে খালি আপোনালোকে অকণমান ছাপোৰ্টটো পালে হয় পিছৰ মানুহখিনি যদি পোৱা নাই অকণ গাটোকে লৰাই দিয়কচোন পিছৰখিনি শুইছে নেকি হাত এখন বজালে ভালকে বজাক এজনে বজালে চাধা মৰা নিচিনা লাগে চবে এবাৰ ডাঙৰকে বজাওকচোন আপুনি নাজানে ছাৰ মই আপোনাক এটা কথা কওঁ আপুনি এইবাৰ প্ৰথম আহিল এই যে দৰ্শকখিনি যে আহে অনুষ্ঠান কৰিবলৈ এনেকুৱা নহয় যে ছাৰ এই দৰ্শকখিনি কাম বন নাই এনেকুৱা নহয় প্ৰত্যেকজনে ব্যস্ত তাৰপিছতো আহি অনুষ্ঠানটোৰ প্ৰতি এটা টান থাকে আৰ্টিষ্টৰ প্ৰতি এটা মৰম থাকে ইয়াতে এনেকুৱা এই অঞ্চলটো বহুত মানুহ আছে যি কিন্তু কালিলৈ কামৰ কাৰণে আজি অনুষ্ঠানটোলৈ অহা নাই এতিয়া মোৰ কথাটো হৈছে আপোনালোক আহিছে কাইলৈ যেতিয়া এই হুলস্থুলবিলাক শুনিব তেওঁলোকে কিন্তু আপোনাক বাটে পদূলিয়ে ঘৰলৈ আহি সুধিব কালি কি ভাল লাগিলে নেকি বছ চিঞৰ-বাখৰ শুনিলোঁ তহঁতৰ মোৰ কথাটো হৈছে এনেই এজনৰ দুজনকৈ কৈ দিব লাগে কালি তহঁত নাহিলি কেইকেৰা পিটন চাই কেনেকুৱা জমাইছে হাঁহি হাঁহি পেটলৈ ডাল হৈ গৈছে অহা সময়ত নাই ভেবোৰ বিচাৰিহে লাগে এনেই বোলে কেল হৈ আছে চাই পুলিচে থাকিলে কেল হৈ আছে চাই তোমার বেজারত মকা মোমেছিল রাকুতি তুলিল সাগত করুমার তুমি সে থাকিলে দেহানু রহি যায় বলে কেল হইয়া কেল তুমি সে থাকিলে দেহানু तुम्हारे
Thank you.